নমস্কাৰ বন্ধুসকল, আকৌ এবাৰ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল স্মাৰ্ট আছাম টিভিলৈ। এই ভিডিঅ'ত আপোনালোকৰ মাজত এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন লৈ আলোচনা কৰিম। এই ভিডিঅ'ত মই কোনো ধৰণৰ এনিমেশ্যন এড নকৰিম। মই এটা পোষ্টাৰ দিয়ে পোষ্টাৰটোত টাইটেল থাকিব ভিডিঅ'ৰ, তাৰ বিষয়ে মই ডিছকাছ কৰি যাম। নিশ্চয় আপোনালোকে ভিডিঅ'টো স্কিপ নকৰালৈকে চাই থাকিব, কাৰণ আপোনালোকে নিশ্চয় থাম্বনেইল দেখিয়ে গম পাইছে এইটো ভিডিঅ'ত মই কি ক'বলৈ ওলাইছোঁ। যিটো স্কুটি চিমৰ কথা ছোৱালীসকলক 60% পালে দিব, কিন্তু ল'ৰাৰ ক্ষেত্ৰত 75%। কিয় এনেকুৱা কৰিল? এনেকুৱা কৰিব নোৱাৰে। সকলোক সমান অধিকাৰ দিব লাগিব, সেইবাবে আমি প্ৰতিবাদ কৰিব লাগিব। সব বন্ধুসকল, মই এইটো ভিডিঅ'ত এইটোৱে ক'ব বিচাৰিছোঁ যে ল'ৰাসকলকো দিব লাগে 60% নিশ্চয়। কিয় ল'ৰাৰ ক্ষেত্ৰত 75% লাগে, আকৌ ছোৱালীক 60% পালেই দিব। অকল ফাৰ্ষ্ট ডিভিজন, কোনো ধৰণৰ কাট অফ মাৰ্ক নাথাকিব, অনলি ফাৰ্ষ্ট ডিভিজন পালে ছোৱালীবিলাকক স্কুটি প্ৰভাইড কৰিব। কিন্তু ল'ৰাৰ ক্ষেত্ৰত 75% দি থৈছে। এইটো কেনেকুৱা কথা হয় যে ছোৱালী 60%, ল'ৰা 75%? কষ্ট কি দুয়োজনে আলাদা আলাদা কৰিছে নেকি? সমানেইতো কৰিছে দুয়োজনে কষ্ট। এক্সাম যেতিয়া দিব, এক্সামৰ আগত ল'ৰাইও পঢ়িছে, ছোৱালীও পঢ়িছে, সমান অধিকাৰ দিব লাগে। তো স্কুলতো গভৰ্ণমেণ্ট স্কুলে পঢ়িছে, ল'ৰাও পঢ়িছে, ছোৱালীও পঢ়িছে, তো কিয় এনেকুৱা কৰিব লাগে? যদি ল'ৰাসকল যদি প্ৰাইভেট স্কুলে পঢ়িলেহেঁতেন, তেতিয়া যদি এনেকুৱা কৰিলেহেঁতেন, তেনেহ'লে মানি ল'ব পৰা গ'লেহেঁতেন। কিন্তু যিহেতু ল'ৰাও চৰকাৰী স্কুল, ছোৱালীও চৰকাৰী স্কুল, ইয়াত কিয় এনেকুৱা হ'ব যে 75% লাগিব ল'ৰা আৰু ছোৱালী 60%? এনেকুৱাতো হ'ব নোৱাৰে। তো এই ভিডিঅ'ত এইটোৱে মই কৈছোঁ ছাত্ৰ ছাত্ৰীসকলক যে তোমালোকে টুইট কৰিব পাৰা হিমন্ত বিশ্ব শৰ্মাক যে আমাকো দিব লাগে 60% দিছোঁ। মই নকওঁ যে তোমালোকে ৰাস্তাত নামি সেই প্ৰতিবাদ কৰা, সেইটো বেয়া কথা। তোমালোকে টুইট কৰিব পাৰা বা অনুৰোধ কৰিব পাৰা হিমন্ত বিশ্ব শৰ্মাক বা ৰণোজ পেগুক। মই এইটোৱে ক'ব বিচাৰিছোঁ যে তোমালোকে টুইট কৰিব পাৰা। তো এইখিনি আছিল আজিৰ ভিডিঅ'টো। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব আৰু ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰি দিব, কাৰণ এই ভিডিঅ'টো শ্বেয়াৰ কৰি যেতিয়া টুইট কৰিব হিমন্ত বিশ্ব শৰ্মাক বা ৰণোজ পেগুক, যেতিয়া সকলোৱে টুইট কৰিব, তেতিয়া নিশ্চয় এটা নহয় এটা ৰিপ্লাই আপোনালোকে পাবই। সেইকাৰণে মই তোমালোকক কৈ আছোঁ যে ভিডিঅ'টো তোমালোকৰ বন্ধু বান্ধৱীহঁতৰ বা তোমালোকৰ ভাই ভনীহঁতৰ লগত শ্বেয়াৰ কৰি দিওঁ, কাৰণ তেতিয়াহে ভিডিঅ'টো সকলোৱে চাব আৰু তেতিয়াহে সকলোৱে টুইট কৰিব, তেতিয়াহে তোমালোকে ন্যায় পাব পাৰা। তো ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক জনাইছোঁ মোৰ ফালৰ পৰা ধন্যবাদ, আৰু যিসকলে স্কুটি পাব সেইসকলক শুভেচ্ছা জনাইছোঁ। থেংক ইউ।